সকলোকে নমস্কাৰ জনাই মোৰ আজি মিনি ব্লগটো আৰম্ভ কৰিলোঁ। আজি যাবলৈ ওলাইছোঁ হলেশ্বৰ দেৱালয়লৈ। যিহেতু আজি প্ৰথমবাৰৰ বাবে মই তালৈ যাম, সেইবাবে ভাবিলোঁ আপোনালোককো দেখুৱাম। তেনেতে আহি পালোহি। চাকি বন্তিৰ বাবে ল'বলগীয়া সামগ্ৰীবোৰ লৈ আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। বহু দিনৰে পৰা ইয়ালৈ আহিম বুলি ভাবি আছিলোঁ, পিছে অহাহে হোৱা নাছিল। কথা এষাৰ আছে নহয় যে ভগৱানে বিচাৰিলেহে ভগৱানক দৰ্শন কৰিব পাৰি। মই কিন্তু এই কথাষাৰ বিশ্বাস কৰোঁ। এই দেৱালয় 1705 চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰে নিৰ্মিত। অৱশ্যে ইয়াৰ বিষয়ে মই বৰ বিশেষ একো নাজানো। এই দেৱালয়ত পূজা সেৱা কৰাৰ উপৰিও জন্মদিন, বিয়া, অন্নপ্ৰসন আদি মাংগলিক কামবোৰো কৰা হয়। লগতে ইয়াত বিবাহ ভৱনো আছে। এইফালে আকৌ পুখুৰীৰ মাজত এনেকৈ ডাঙৰকৈ শিৱৰ মূৰ্তিও আছে। কিছু সময় পাছত ঘৰ মোৱা হ'লোঁ। ঘৰলৈ আহি প্ৰসাদ কেইটামান খাই আকৌ টেঙা খোৱাত লাগি গ'লোঁ, যিহেতু টেঙা মোৰ এনেও প্ৰিয়। বাৰু আজিলৈ আহিছোঁ। লগ পাম অন্য এটি মিনি ব্লগত। বাই বাই।